এই পবিত্র অনুষ্ঠানটি যিগৰাকী পবিত্ৰ কৰিছে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ডক্টৰ ভকত ডাঙৰীয়া আৰু প্ৰধান সম্পাদক প্ৰমুখে মোৰ ভাতৃসম শংকৰ প্ৰসাদ ৰায়, মোৰ অতি সন্মানীয় কৃষ্ণমোহন অধিকাৰী প্ৰমুখে এই কোচ ৰাজবংশী সাহিত্য সভা তথা আমাৰ অন্যান্য অনুষ্ঠানৰ লগত সম্পৰ্কিত মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, ইয়াত আদৰণি সমিতি তথা উপস্থিত থকা এই অঞ্চলৰ ৰাইজ, মই বাৰে বাৰে কমল বৰ্মনক কৈছিলোঁ যে মই আজি উপস্থিত থাকিব নোৱাৰোঁ, কিন্তু তেওঁ মানে এটাই কথা ক'লে যে কোচ ৰাজবংশী আজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিব আৰু এটা পবিত্ৰ ভৱন তেওঁলোকে শুভ উদ্ঘাটন পৰ্ব সম্পন্ন কৰিব আৰু এই কামটো আপোনাৰ দ্বাৰাই কৰিব খুজিছে, গতিকে আপুনি আহিব লাগিব। মই হাতখন কাটি কৰি 3:30 বজাতে উঠি পেলাই আমি আহি আছোঁ আৰু মোৰ এটা অংক আছিলে কি যে 9 বজাত মই ইয়াত পাম, 9:30 বজাত মই ইয়াৰ পৰা যাম, কিন্তু আমাৰ ৰাস্তাত অকণমান বিজুতি হ'ল, দেৰি হ'ল। দেৰি হ'লেও মই নিজেই ধন্য মানিছোঁ যে ইয়াত আজি এটা শুভ কাৰ্য সম্পন্ন হৈছে। মই কেতিয়াবা ভাবি আচৰিত হওঁ, সঁচা কথা এটা কৈছোঁ আপোনালোকৰ মনৰ কথা। এইটো হৈছে কি যে যিটো জাতি গোটেই সমগ্ৰ অসমৰ এটা বৃহৎ জাতি জনগোষ্ঠী আৰু যিটো জনগোষ্ঠীৰ যি সংস্কৃতি, বৰ্ণাঢ্য সংস্কৃতি কাৰো নাই, সেই জনগোষ্ঠীটোৱে আজি আৰ পকেটৰ পৰা তাৰ পকেটৰ পৰা কমলৰ পকেটৰ পৰা ভকতৰ পকেটৰ পৰা সকলোৰ পকেটৰ পৰা পইচা লৈ পেলাই এটা কেন্দ্ৰীয় কাৰ্যালয়টো কৰিব পৰা নাই। কৰিছে কিন্তু আজি গাঁথনিটোহে প্ৰস্তুত হৈছে, কিন্তু মই ইমানখিনি ভবা নাছিলোঁ। মই ভাবিছিলোঁ যে নিশ্চয় হৈছে, কামখিনি চাগে আজি পূৰ্ণ ৰূপত মই দেখিবলৈ পাম এই ভৱনটো, আৰু এই ভৱনটোৱে হ'ব যেনেকৈ অসম সাহিত্য সভাৰ কাৰ্যালয়টোৱে হৈছে আমাৰ কাৰণে তীৰ্থস্থান। সি তেতিয়া সেই সময়ত মানে কি আছিলে, একেবাৰে ধৰা এটা বজা আছিলে, আৰু সেই বজাৰ পৰা আহি 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 অসম সাহিত্য সভা এটা বিশাল এটা অনুষ্ঠান, আৰু সেই অনুষ্ঠানটো নিয়ন্ত্ৰণ কৰে কাৰ্যালয়টোৱে, কেন্দ্ৰীয় কাৰ্যালয়টোৱে নিয়ন্ত্ৰণ কৰে। আৰু মই ভাবি আছোঁ যে এই কাৰ্যালয়টো আজি যিহেতু হ'ল, ইয়াৰ পিছত আমাৰ এই বিশ্বৰ এটা অন্যতম জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ ভাষা সাহিত্য সংস্কৃতিৰ এটা চৰ্চাৰ বাট মুকলি হ'ল। গতিকে কিয় হোৱা নাই এইবুলি যদি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে সকলোৱে আমি নিজেই তলমূল কৰিব লাগিব যে আমি সকলোৱে দায়ী, আৰু যিখিনি হৈছে সেইখিনিৰ কাৰণে মই কৰ্মকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি এটা কথাহে ক'ব খুজিছোঁ, মই সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ যে এই আমাৰ কোচ ৰাজবংশী যিটো ভাষা সংস্কৃতি, সেয়া আমি অসম সাহিত্য সভাই এই কোচ ৰাজবংশী জনজাতীয় ভাষা সংস্কৃতি বুলি আমি স্বীকৃতি দিছোঁ, কিন্তু সেই ক্ৰমে আমি আমাৰ কিতাপ পত্ৰ বা আমাৰ যিবিলাক ডকুমেণ্টছ, সেইবিলাকত আমি সেই বিষয়টো আমি খুব সবলভাৱে উপস্থাপন কৰিব পৰা নাই, যাৰ ফলত এতিয়াও বহুতে গোৱালপাৰীয়া গোৱালপৰীয়া বুলি কৈ থাকে, আৰু সেইটো আমি নিজে নাইকিয়া কৰিব লাগিব। আৰু নিজে নাইকিয়া কৰিবলৈ হ'লে আমি প্ৰণালীবদ্ধভাৱে আমি কিছু আঁচনি লৈ পেলাই আমি আগবাঢ়িব লাগিব। আৰু সেই কথাখিনি মই বাৰে বাৰে কৈছোঁ যে সেই কামটো কৰিবৰ কাৰণে প্ৰথম যিটো প্ৰাথমিক কাম, সেই কামটো কৰিবৰ কাৰণেই মই আগবাঢ়ি আহিছোঁ। আজি ইমান দিন হ'ল মই আমাৰ সভাপতিকেই মই ক'ব খোজোঁ, মই দুখ নকৰোঁ, দুখ নিদিওঁ কাকো, চিনাকিকো মই ক'ব পাৰোঁ যে মই এটা কামেই কৰিব খুজিছিলোঁ, সেইটো হৈছে কি যে কোচ ৰাজবংশী জনজাতীয় কোচ ৰাজবংশী এখন ইতিহাস, সেইখন কৰাৰ কাৰণে মই এতিয়াও মানে হেঁচা দিয়ে আছোঁ। সিদিনাখনো মই হিতাচাৰ কৰি কৈছোঁ যে সেইখন কিয় হোৱা নাই। আমাৰ এই যে আমি যে সবল নহয়, আমি যে একদম মানে খুব দুৰ্বল, আমি যে অলপ সদা, সেইকাৰণে আমাক সদায় পাইছে। কিন্তু আমি যদি ইতিহাসখন যদি কোচ ৰাজবংশী ইতিহাসখন যদি অসম সাহিত্য সভাই কৰিব খুজিছোঁ,
আমি এইখন প্ৰকাশ কৰিম আৰু লগে লগে অসমৰ আমাৰ জানে এই গোবিন্দ আছে আমাৰ গোটেইখিনি জানে যে কোচ ৰাজবংশী জনজাতিৰ সংস্কৃতি কওক এখন এনচাইক্লোপিডিয়া কৰিব গৈছো সেইখনৰ দায়িত্ব মই এখেতক দিছো কিন্তু গোটেইখিনি প্ৰিন্টিং বা ছপা গোটেইখিনি কাম আমাৰ সেই কামটো কৰিলেই এই জাতিটোৰ বা আমাৰ এই বিশিষ্ট জনজাতীয় এই আমাৰ সংগঠনটোৰ আটাইতকৈ যিটো আমি কওঁ যে ডকুমেণ্টেশ্যন যে তথ্যৰ আধাৰত আমাৰ সকলো কামেই হ'ব লাগিব সেই কামটো আমাৰ কৰা হোৱা নাই কিন্তু মই বাৰে বাৰে হেঁচা দি আছোঁ যে সেই কামটো কৰিব লাগে নহ'লে আমাৰ এই জনজাতীয় বা অসমৰ এই আটাইতকৈ শক্তিশালী জনগোষ্ঠীটোৰ বিষয়ে বহুতে নাজানে আৰু বহুতে এই জনগোষ্ঠীটোৰ মানুহখিনি কিবা বঙালী বুলিয়ে ভাবে সঁচা কথা কৈছোঁ আমাৰ উজনি অসমৰ মানুহবিলাকে বঙালী বুলিয়ে ভাবে কিয় নাভাবিব খবৰটো আমি নাভাবিবৰ কাৰণে আমি কি দিছোঁ নকয় একোতো দিয়া নাই আমি এদিন কি হ'ল যে এদিন আমাৰ ৰবীন্দ্ৰ ভৱনত যেতিয়া এই গোটেই আমাৰ সাংস্কৃতিক সমিতিখনে কি কৰিলে ৰবীন্দ্ৰ ভৱনে গোটেই আমাৰ প্ৰায় 29টা মানে কোচ ৰাজবংশী আমাৰ যি পৰিৱেশ কলা পৰিৱেশন কৰিলে আজি 2 বছৰ আগতে আৰু আমিও উৎসাহ দিছিলোঁ আমিও সহায় কৰিছিলোঁ আৰু তেতিয়া আমি আছিলোঁ অসমৰ কেইবাগৰাকীও বিশিষ্ট মানুহক আগত বহাই পেলাই মই কৈছিলোঁ চাওকচোন এইবিলাক চাওক তেওঁলোকে ক'লে কি যে ইমান ধুনীয়া ইমান বস্তু এইবিলাক কি বঙালী নেকি বোলো বঙালী নহয় ইয়াক কোচ ৰাজবংশী সকলৰ নিজস্ব সংস্কৃতি তেখেতসকলে আচৰিত মানি কৈছে যে আমাকে কৈছে যে ইমান ধুনীয়া ইমান বৰ্ণাঢ্য এই সংস্কৃতি কিয় আজি আমি মানে ভালকৈ জনা নাই অভাৱটো কি আৰু তেতিয়া আমি কৈছিলোঁ যে এইখিনি মই বুদ্ধেশ্বৰ ৰাইকেও কৈছিলোঁ সকলোকে কৈছিলোঁ যে তোমালোকে এইবাৰ যদি তোমালোকে বিচুৱা পাতা এখন গুৱাহাটীত বা উজনি অসম পাতা আমি সহায় কৰিম কাৰণ আমাৰতো একো দিগদাৰ নাই আমি জিলা সাহিত্য সভা বা আমাৰ শাখা সাহিত্য সভা কোনোবা এখনত ক'লেই হ'ল যে তোমালোকে আয়োজন কৰি দিয়া মই কৈছোঁ যে কৃষ্ণা গুৱাহাটীত পাতক তেতিয়াহে গম পাব মানুহে আৰু আজি ক'ত নাই কোচ ৰাজবংশী মই য'তেই গৈছোঁ অসমৰ একেবাৰে গদিয়াৰ পৰা মই ধুবুৰীলৈকে ঘূৰি থাকোঁ সকলোতো আহি পেলাই মোক কানে কানে কয় মোৰ কোচ ৰাজবংশী মানুহ বুলি ক'ত নাই কোচ ৰাজবংশী মানুহ আজি শক্তি আশ্ৰমত ইয়াতে আজি কেন্দ্ৰীয় কাৰ্যালয় কিন্তু এইটো কেন্দ্ৰীয় কাৰ্যালয় ঠিকে আছে কিন্তু এই কাৰ্যালয় কোকৰাঝাৰ আৰু গুৱাহাটীত হ'ব লাগিব নহ'লে আমি নোৱাৰিম একো কৰিব আমি অন্ততঃ যে এটা কাৰ্যালয় কোচ মানে কোকৰাঝাৰ হ'ব লাগিব কাৰণ কোকৰাঝাৰ এতিয়া যিমানে যি নহওক কোকৰাঝাৰখনেই হৈছে এতিয়া ৰাজধানী আগতে আমাৰ কোচবিহাৰ আছিল সেইবিলাক গ'ল এতিয়া আমাৰ মানে ৰাজধানী অন্ততঃ প্ৰশাসনিক ৰাজধানীটো হ'ল কিন্তু গুৱাহাটী কিয় এটা কাৰ্যালয় নহ'ব গুৱাহাটী কিয় এটা কথা নহ'ব সেইবিলাক চিন্তা এতিয়া আমি কৰিব পাৰোঁ সেই চিন্তাবিলাক কৰিবৰ কাৰণে গুৱাহাটীত যথেষ্ট মানুহ আছে আমাৰ মানুহ কিন্তু আপোনালোকে মানে ভালকৈ কি কৰিব পৰা নাই এতিয়া ভালকৈ কথা বতৰাবিলাক পাতিব পৰা নাই আপোনালোকে এটা দল ওলাব লাগিব আৰু আমিতো সহায় কৰিব পাৰোঁ কি সহায় কৰিব পাৰোঁ যে এটা কথা এটা লাগে কোচ ৰাজবংশী সাহিত্য সভাৰ কাৰণে আমাৰ নিজৰ কোচ ৰাজবংশী বহুত মানুহ আছে আপোনালোকে গমেই নাপায় যে এইবিলাক কোচ ৰাজবংশী মানুহ তেওঁলোকৰ তেজ আছে কিন্তু প্ৰকাশ কৰিব নোৱাৰে সেইকাৰণে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে এতিয়া মই কমলকো কৈছোঁ যে আমাৰ এতিয়া এতিয়া মানে হেৰি হৈছে অৱসৰ গতিকে অৱসৰী জীৱনত যদি তেখেতে যে অলপ ঘূৰা পকা কৰি পেলাই আহে গুৱাহাটীত 2-3 দিন থকাকৈ বা উজনি অসমত মই সহায় কৰিব পাৰোঁগৈ যে আপুনি সোনকালে যাওক সোনকালে থকা মেলা খোৱা লোৱা দায়িত্বটো মোৰ আমাৰ সাহিত্য সহায় কৰিব অসুবিধা নাই একো গতিকে মই আজি আপোনালোকৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটোত আজি মোৰ নিজৰে বেয়া লাগিছে যে এই কাৰ্যালয়টো আজি আধা বিঘা মাটি দিছে যিগৰাকীয়ে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা অত্যন্ত পূৰ্ণ কাম কৰিছে আৰু সেই পৰিয়ালটোৰো এটা ডকুমেণ্ট এটা তথ্য চিৰদিনৰ কাৰণে আমি ৰাখিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি যে আমাৰ এই ভৱনটো সম্পৰ্কত যিসকলে দান দিছে সেইসকলৰ নাম ধুনীয়াকৈ ইয়াতে খোদিত হওক আৰু মই এটা কথা ক'ব পাৰোঁ সেইটো হৈছে কি যে মই মানে আমাৰ ভকত ডাঙৰীয়াক মই 2জনমান মানুহক মই এটা মানে যোগাযোগ কৰাই দিম আৰু আপোনালোকে চিন্তা কৰিব নালাগে মই নিজে কথা পাতিম আগ্ৰামা মহিলাই সৈতে এইকাৰণে পাতিম যে তেখেতৰ ধন নহয় ইয়াত চৰকাৰৰ ধন তেখেতে মোক নিজেই কৈছে যে কোচ ৰাজবংশী মানুহখিনিয়ে মোক কিয় নকয় আহি কাৰণ মইতো টকাটোতো মোৰ নহয় টকাটো চৰকাৰৰ টকা মই এতিয়া এই কোচ ৰাজবংশী এই কাৰ্যালয়টোৰ কাৰণে আৰু
আপোনালোকে মই তেখেতক কেইটামান দাবী উত্থাপন কৰিছোঁ আৰু সেই দাবী আমাৰ সাহিত্য সভাৰ হেৰিটো আছে। তেখেতক যেতিয়া যিটো দাবী মই উত্থাপন কৰিছোঁ সেই দাবী এটা অন্যতম হৈছে যে নৰনাৰায়ণ চিলাৰায় প্ৰতিমূৰ্তি বা ভৱন বা গৱেষণা আৰু কোচ ৰাজবংশীৰ যিটো নেকি আমাৰ এই যে গ্ৰন্থিখন এই যে আমি উলিয়াব খুজিছোঁ এনচাইক্লোপিডিয়া এইবিলাক প্ৰকাশৰ কাৰণে মই তেখেতক কৈছোঁ দায়িত্বটো আপোনাৰহে। মই তেখেতক কৈছোঁ, তেখেতে কৈছে মই পাৰোঁ, কিয় নোৱাৰিম। এতিয়া আজি মই ভাবিছোঁ যে ছেপ্টেম্বৰত আমি এটা ৱৰ্কশ্বপ কৰিম, আমাৰ আটাইখিনি সহায় কৰিব লাগিব, কুকজাৰ পাতিম আৰু তাতেই মই কোচ ৰাজবংশী যিখন আমাৰ সাংস্কৃতিক কোষখন মই চূড়ান্ত কৰিম। সেইখন যেতিয়া ওলাই যাব তেতিয়াহে আমাৰ আচল কামটো হ'ব। যে এনচাইক্লোপিডিয়াখন যদি ওলাই যাব আমাৰ মানে কোচ ৰাজবংশীৰ সংস্কৃতি, তেতিয়াহে গম পাব যে এইটো জাতি যে এই জনগোষ্ঠীটো যে এই জনজাতিটো যে একেবাৰে অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ শক্তিশালী কিন্তু আমাৰ একো নাই। নিজৰে বেয়া লাগে কেতিয়াবা, কিন্তু এতিয়া নহ'ব। এইবাৰ মোৰ ভাল লাগিছে সমগ্ৰ মানে এবাৰ পশ্চিম অঞ্চলত বিচুৱা পাতিছে আৰু বিচুৱা একেবাৰে য'ত নেকি মই দেখিছোঁ দুৰ্নীতিটো মই আহিছোঁ আৰু ভাল লাগিছে কি যে মানুহ একত্ৰিত হৈছে বিচুৱাৰ জৰিয়তে। সেইটো আমাৰ শক্তি কিন্তু। আৰু এই যে বিচুৱা হৈছে আৰু বিচুৱাৰ মাধ্যমেৰে যে আমি একত্ৰিত হৈছোঁ, মই নিজৰ সাহিত্য বা কৰ্মকৰ্তাসকলক লৈ পেলাই তেওঁলোকে কৈছে যে বিচুৱা চাবলৈ যাওঁ আহিছে। আপোনালোকে এটা কথা জানিব যে আমাৰ সকলোৰে শ্ৰদ্ধা আছে, কোচ ৰাজবংশীয়ে হওক বড়োৱে হওক সকলো জনগোষ্ঠীৰ প্ৰতি অসম সাহিত্য সভাৰ শ্ৰদ্ধা আছে, এইখিনি কথা মই জানো। আৰু সকলোৱে চাব খোজে যে কুশান গান, সকলোৱে চাব খোজে আমাৰ বৰ্ণাঢ্য যি নেকি আমাৰ যিখিনি মানে নৃত্য আছে সেই নৃত্যখিনি চাবলৈ কাৰ মন নাযায় বাৰু কওকচোন বাৰু। নৃত্যই আৰু এই নৃত্য বা গীতক কেতিয়াও কোনেও ঘৃণা নকৰে, কাৰণ কিয় ঘৃণা কৰিব, কিয় বেয়া পাব, কোনেনো বেয়া পাব। এই যে যেতিয়া আমাৰ ভূপেন দা যেতিয়া গীতবিলাক গাইছিলে, আমাৰ প্ৰতিমা বাইদেৱে যেতিয়া গীতবিলাক গাইছে, মইতো দেখিছোঁ যে আমাৰ মানে যিমানবিলাক বিচুৱা তাততো একে দিনে ৰাতিয়ে বিচুৱা মানে গীতবিলাক গাই মানুহটো সেইবিলাক উপভোগ কৰিছে। আৰু এই বস্তুটো এতিয়া গুৱাহাটীলৈ নিব লাগে, গুৱাহাটী দিলে কি ভাল হয় গোটেই অসমখনে জানিব, আৰু সেইখিনি কাম কৰাৰ কাৰণে আমি আছো নহয়, আমাৰ সাহিত্য কৰ্মকৰ্তাসকল আছো নহয়। এতিয়া মোৰ লগত আছে সুনীল গুৰুং। এতিয়া সুনীল গুৰুঙে ইচ্ছা কৰিলে ইয়াৰে এটা এই গোটেই কমেও 5টা 6টা 7টা অনুষ্ঠান তেওঁ নিজে একেবাৰে উজনি অসমৰ একেবাৰে তিনিচুকীয়া দিব পাৰে তেওঁ নিজৰে ঘৰ দিলো। কাৰণ ইয়াত মানে হৈছে কি যে এই নৃত্যবিলাকৰ প্ৰতি মানুহ এটা ধাউতি আছে, আগ্ৰহ আছে। কাৰণ মই জানো নহয় যেতিয়া নেকি এই নৃত্যবিলাক চলিব, তেতিয়াতো মানুহবিলাকে বিহু নৃত্য যেনেকে নাচি শুনি ভাল পায়, আমাৰ এই নৃত্যবিলাক কি বেয়া নেকি? আমাৰ নৃত্যবিলাকত এটা পাঁচ চঞ্চলতা আছে নহয়। সেইকাৰণে মই এইবিলাক কথাহে চিন্তা কৰিব লাগে। আমাৰ মোৰ ভাতৃসমূহ শংকৰ প্ৰসাদ ৰায় গোটেই সমগ্ৰ অসমৰে আছুৰ যিহেতু নেতৃত্বত আছিল, তেখেতৰো এটা কি আছে, তেখেতৰ এটা মানে নেটৱৰ্ক আছে সমগ্ৰ অসমত, আৰু সেই নেটৱৰ্কটো এতিয়াও আছে। মই ভাবো যে তেখেতে আৰু অলপ সহায় কৰক। আৰু মই কিন্তু এই ভৱনটো এবছৰৰ ভিতৰতে কিন্তু এইটো ৰূপত মই চাব খোজা নাই, আৰু মোক কিন্তু অকণমান আমাৰ উদ্যোক্তাসকলে যাতে মোক লগ কৰে, লগ কৰাৰ ক্ষেত্ৰত মই অকণমান নহয় যিখিনি পাৰোঁ মই এই ভৱনটো যাতে পূৰ্ণ ৰূপত হয় তাৰ কাৰণে মই মানুহ কিছুমান মই দায়িত্ব দিম, কৰিবই লাগিব। এই ভৱন অহা বছৰ প্ৰতিষ্ঠা দিৱসত সম্পূৰ্ণ ধুনীয়াকৈ হ'ব লাগিব, মই সেইটোৱে বিচাৰিছোঁ। তাৰ কাৰণে মানুহ আছে, তাৰ কাৰণে মই আমাৰ ৰাজন্য বৰ্গকো মই যি কৰিবলৈ ক'ম, আপোনালোকে কিন্তু য'ত যেতিয়া যাব কম যাব, মই কিবা এটা কথা কম আপোনালোকে যাব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছে কি যে এতিয়া আমাৰ ভাষাটোৰ নাম, আমাৰ সংস্কৃতিৰ নাম, আমাৰ এতিয়াও গোৱালপৰীয়া বুলি কৈ আছে, মানুহৰ তাত দুখ নাই, আমি প্ৰতিষ্ঠা কৰিব পৰা নাই বিজ্ঞানসন্মতভাৱে। অসম সাহিত্য সভাই কৈছো যে এই ভাষা কোচ ৰাজবংশী ভাষা, এই সংস্কৃতি কোচ ৰাজবংশী সংস্কৃতি। আমি যেতিয়া অসম সাহিত্য সভাই কলো তেতিয়া তাৰ ক'বলগীয়া একো নাই। আৰু সেইখন কিতাপ যেতিয়া আমি প্ৰকাশ কৰি দিম তেতিয়া তেওঁলোকৰ ডকুমেণ্ট হৈ গ'লে অসম সাহিত্য সভাই কৈছে বোলে কুশান বোলে কেতিয়াও গোৱালপৰীয়া নহয়। আজি মই নিজেই এগৰাকী ছাত্ৰীক মই ভায়া সৎকাৰ বিষয়ে ৰিচাৰ্চ কৰাইছো, ডক্টৰেট পালে। ডক্টৰেটটো পালে তাই ভায়া সৎকাৰ ডক্টৰেট পালে। এতিয়া আপুনি এইখন ডকুমেণ্ট লৈ ল'ব পাৰে। এতিয়া এই যে আপুনি চিনি পায় এই যে স্নিগ্ধা কটকী, যি নহওক ভায়া সৎকাৰ কোচ ৰাজবংশী বুলি কৈছে।